হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ ব্ৰহ্মপুত্ৰ দক্ষিণ প্ৰান্তৰ কাছুমাৰা অঞ্চলত উপস্থিত আছোঁ। বছৰৰ প্ৰথমটো বানে বৃহত্তৰ কাছুমাৰা অঞ্চলৰ বাটপথসমূহ যথেষ্ট বিধ্বস্ত কৰিছে আৰু যাৰ ফলত অহা যোৱা যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই অঞ্চলৰ ৰাইজে। মই পোনে পোনে মোৰ সহযোগীক কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম। এনেদৰে এতিয়া এই কাছুমাৰা বজাৰ সংযোগী যি পথ আছে এই পথছোৱা বানে খহাই নিয়াৰ পাছত এনেদৰে এতিয়া পথচাৰীসকলে যাতায়াত কৰিবলগীয়া হৈছে। হাতত চেণ্ডেল লৈ যাতায়াত কৰিবলগীয়া হৈছে। কেৱল এইসকল লোকে নহয়, স্কুলীয়া ছাত্ৰ ছাত্ৰী মানে অকণমান ইফালে আহিবা, স্কুলীয়া ছাত্ৰ ছাত্ৰীও এনেদৰে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ যাতায়াত কৰিবলগীয়া হৈছে। ক'ত যাবা? স্কুলত। স্কুলত যাবা? হয়। অসুবিধা হোৱা নাই? হয়। কেতিয়াৰ পৰা এনেকৈ অহা যোৱা কৰি আছে? 15 দিন। 15 দিন। হয়। বিধায়ক আহিছিল? হয়। কি ক'বা বিধায়কক কি ক'বা? ৰাস্তা ঠিক কৰি দিব লাগে। ঠিক কৰি দিব লাগে। হয়। চৰকাৰক ৰাস্তা ঠিক কৰিব দিব লাগে। যথেষ্ট অসুবিধা হৈছে ন? হয়। এয়া শুনিলে এগৰাকী ছাত্ৰীৰ ভাষ্য। এইদৰে চৰকাৰ তথা এই অঞ্চলৰ এই সমষ্টিটোৰ যি বিধায়ক আছে, চেঙা সমষ্টিৰ বিধায়কক আহ্বান জনাইছে যে অনতিপলমে এই পথছোৱা মেৰামতি কৰিব লাগে। এইখিনি সময়ত মোৰ সৈতে আৰু এগৰাকী এই অঞ্চলটোৰে এগৰাকী সচেতন ব্যক্তি আছে, মই কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ঘৰ কাছুমাৰা এনচি। অসুবিধা কেনেকুৱা হৈছে? নিশ্চয় যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। নিশ্চয় আপোনালোকে আজি চাবই পাৰিছে। যোৱা 15 দিনত মানে আমি ইয়াত বিভিন্ন ছাত্ৰ ছাত্ৰী মানে বহুতো অনুষ্ঠান আছে, মানে আপ ডাউন কৰিব লগা হৈছে। তেওঁলোকক বিপদ সংকটৰ মাজত ইয়াত মানে যাতায়াত মানে কৰি আছে। স্থানীয় বিধায়ক বা প্ৰশাসনৰ পৰা কোনোবা আহিছে? নাই, এতিয়ালৈকে অহা নাই। মানে বিধায়ক অহা নাই বা স্থানীয় প্ৰশাসনিক যিবিলাক আমাৰ ব্যৱস্থা আছে তেওঁলোকেও ইয়াত মানে এতিয়ালৈকে খোজখবৰ লোৱা নাই। নাই, অৱগত ইতিমধ্যে আমি কিবা শুনা পালোঁ যে আমাৰ স্থানীয় বিধায়কে মানে কামটো কৰি দিব বুলি আমি শুনা পাইছোঁ, আশ্বাস দিছে বুলি আমি শুনা পাইছোঁ। এয়া দেখিছে, শুনিছে, এগৰাকী স্থানীয় লোকে আমাক জনাইছে যে বিধায়কে ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে যে এই পথছোৱা মেৰামতি কৰি দিব, কিন্তু বাস্তৱত কিমান দূৰ হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। মই সহযোগীক পুনৰবাৰ দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম। কিছু স্কুলীয়া ছাত্ৰ ছাত্ৰী এনেদৰে বিপদজনকভাৱে স্কুললৈ যাবলগীয়া হৈছে, যথেষ্ট অসুবিধাৰ মাজত এনেদৰে পাৰ হৈছে। মই পুনৰবাৰ ছাত্ৰীৰ পৰা ভাষ্য ল'বলৈ যত্ন কৰিম। বহুত অসুবিধা হৈছে, তাৰ মানে পানী পাৰ হ'ব লাগে। ইয়াত এটা দলং দিলেই হ'ব, ভাল হ'ব। হয়, পানী আহিলেই হয়, ভয় লাগে।